ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি দেশৰ পৰিস্থিতি গম পাইছে কি হৈ আছে। চ' ঘৰতে থাকক, সুৰক্ষিত থাকক। আজি মই মোৰ ৰেচিপি এটা লৈ আহিছোঁ। মই ভাল পোৱা ৰেচিপি আৰু মই বিৰাটেই ভাল পাওঁ সেইটো খাই পেলাই। চ' ভাবিলোঁ আপোনালোকৰ আগত আগবঢ়াওঁ ভিডিঅ'টো। মোৰ ভিডিঅ'টো চাই থাকক। মোৰ আজি ৰেচিপিটো হ'ল কোনে কোনে চাওমিন খাই ভাল পোৱা মোক কমেণ্টত জনাবা দেই। বহুতে ভাল পায়, কিন্তু মোৰ বহুত ভাল পাওঁ। এয়া মই গৰম পানীত দি লৈছোঁ চাওমিনখিনি। পানীত ডুব যোৱাকৈ পানী দি ল'ব। তাৰপিছতে মই ইয়াতে নেমু চেপি দিছোঁ, এডাল এডাল হৈ থাকিবৰ কাৰণে নেমু চেপি দিছোঁ মই ইয়াতে। তাৰপিছতে ইয়াতে এড কৰিব লাগিব নিমখটো ইয়াতে এড কৰি দিলে তেতিয়া চাওমিনখিনিৰ গোটেই ভিতৰত সোমাই যাব আৰু সোৱাদ অনুযায়ী ইয়াতেই দি দিব। কাটি লোৱা বন্ধাকবি এতিয়া ভাজি ল'ম বন্ধাকবিখিনি। চাওমিন সিজি গ'ল। এতিয়া মই এইখিনি ঠাণ্ডা পানী দি ধুই ল'ম। এতিয়া এইখিনি ঠাণ্ডা পানী দি মই ধুই লৈছোঁ। অকণমান ঠাণ্ডা পানী দি ধুই ল'লে তেতিয়া অকণ ভেটভেটীয়া নামাৰে আৰু অলপ গৰম ভাৱটো থাকি গ'লে মানে অলপ ভেটভেটীয়া হোৱা নিচিনা হয়। ত' অকণমান ধুই ল'ব ঠাণ্ডা পানী দি পাৰিলে। মই কাটি লোৱা পিঁয়াজখিনি মই ইয়াত দি লৈছোঁ। তাৰপিছতে এয়া মই কাটি থৈছোঁ কাটি থোৱা বন্ধাকবিখিনি মই ইয়াত দি দিম। আৰু বন্ধাকবিখিনি ইমান ভাজিব নালাগে, অকণমান কেঁচা হৈ থাকিলে ভাল লাগে আৰু চাওমিনত। এয়া পিঁয়াজখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে বন্ধাকবিখিনি দি দিম। লৰাই ল'ব অকণমান। আপোনালোকে হালধি দিলে দিব পাৰিব, মই ইয়াতে হালধি এড কৰা নাই এতিয়া। তাৰপিছতে দিব ইয়াতে টমেট' চচ। তাৰপিছতে জোখ অনুযায়ী চয়া চচ দি দিব। অকণমান সিজিবলৈ দিব। এতিয়া ইয়াত টুকি থোৱা চাওমিনখিনি মই ইয়াতে দি দিছোঁ। গোটেইখিনি দি দিব চাওমিন। আমাৰ মানে মানুহ অকণমান বেছিতো, চ' অকণমান সৰহকৈ লোৱা হৈছে। এয়া মই লৰাই ল'লোঁ ধুনীয়াকৈ। আমাৰ অকণ মানুহ বেছি কাৰণে অলপ সৰহকৈ লোৱা হৈছে, আৰু সৰহকৈ ল'লে অকণ লৰাবলৈ দিগদাৰ হয়, আৰু তাতে অকণ ডাঙৰ কেৰাহী ল'ব লাগে, তেতিয়া ভাল হয়। এয়া মই লৰাই ল'লোঁ। এয়া মোৰ চাওমিন ৰেডি হৈ গ'ল। মোৰ খাবৰ কাৰণে চাওমিন ৰেডি। আৰু আপোনালোকে এনেকৈ বনাই পেলাই খাব, বহুত টেষ্টি হয়। আৰু ঘৰতে বনাই পেলাই খাব, যিহেতুকে এতিয়া দেশৰ পৰিস্থিতি বহুতেই বেয়া আৰু বাহিৰত ওলাই গৈ খাবও নোৱাৰি। এনেকৈ বনাই পেলাই খাব ঘৰতে, আৰু ঘৰতে থাকক আৰু সুৰক্ষিত থাকক। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে মোক জনাব, আৰু লগতে যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।